ছাত্ৰ-ছাত্ৰীসকল তোমালোকক পুনৰবাৰ ফ্লিপ ক্লাছলৈ স্বাগতম জনাইছোঁ। মই তোমালোকৰ লগত ইতিমধ্যে দশম শ্ৰেণীৰ এটা গুৰুত্বপূৰ্ণ পাঠ মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণীবিভাজনৰ 3টা খণ্ড তোমালোকৰ লগত আলোচনা কৰিছিলোঁ। প্ৰথমটো খণ্ডত তোমালোকৰ লগত আলোচনা কৰা হৈছিলে ডবৰেনাৰ টাইড নিউলেণ্ডৰ অষ্টসূত্ৰ। তাৰ পৰৱৰ্তী যিটো পাঠ আছিলে তাত আমাৰ আলোচনা কৰা হৈছিলে মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকা। তাৰ পিছৰ আমি আলোচনা কৰিছিলোঁ এই পাঠটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো বিভাজন আধুনিক পৰ্যায়বৃত্ত শ্ৰেণীবিভাজনৰ লগত প্ৰয়োজনীয় কিছু কথা আমি আলোচনা কৰিছোঁ। আজি আমি এই চতুৰ্থটো খণ্ডত তোমালোকৰ লগত আলোচনা কৰিম। আজি এই পাঠটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো খণ্ড হয় আমাৰ মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণীবিভাজনৰ আধুনিক পৰ্যায়বৃত্ত শ্ৰেণীবিভাজন আৰু আধুনিক পৰ্যায়বৃত্ত তালিকা ধৰ্ম পৰিৱৰ্তন প্ৰৱণতা। ইয়াৰ ওপৰত তোমালোকৰ SSLC এক্সামত যথেষ্ট কুৱেশ্যন আহে, তোমালোকে ভালদৰে চাবা, ঠিক আছে। আমি বিষয়বস্তুত এই বিষয়ে আমাৰ যিবিলাক কুৱেশ্যন আমাৰ সদ্যহতে আহি থকা সেই প্ৰশ্নবিলাকো তোমালোকৰ লগত মই আলোচনা কৰি যাম। যদি ভালকৈ পাঠটো চোৱা তোমালোকে নিশ্চয় এই পাঠটোৰ লগত থকা যিকোনো সমস্যা সমাধান কৰিব পাৰিবা। তোমালোকে কৈছোঁ আকৌ পূৰ্বৰ পাঠটোতে মই কৈছিলোঁ আমাৰ কথাটো হ'ল চোৱা, এতিয়ালৈকে যিমানবিলাক শ্ৰেণীবিভাজন আছে ডবৰেনাৰে হওক, ডবৰেনাৰ ট্ৰাইডে হওক বা নিউলেণ্ডৰ অষ্টসূত্ৰই হওক বা মেণ্ডেলিফৰ পৰ্যায়বৃত্ত শ্ৰেণীবিভাজনে হওক, তাৰ মৌলিক ভিত্তি আছিলে মৌলবিলাকৰ প্ৰাৰম্ভিক ভৰ। মানে মৌলবিলাকৰ প্ৰাৰম্ভিক ভৰ বৰ্ধিত ক্ৰমত সজাইছিলে। সজাবলৈ যাওঁতে মানে কি হৈছিলে বিভিন্ন ধৰণৰ আখৰ বা সীমাবদ্ধতা ৰৈ গৈছিলে। তাৰ মানে কথাটো হ'ল সেইকাৰণে পূৰ্বৰ পাঠটো তোমালোকক কৈছিলোঁ আমি বিভিন্ন ধৰণৰ মৌলবিলাকৰ উদাহৰণ লৈ পিনি আলোচনা কৰিছিলোঁ। আলোচনা কৰি দেখিছিলোঁ যে মানে কথাটো মৌলৰ পৰমাণুৰ আটাইতকৈ মৌলিক গুণটো কি হ'ল তেতিয়াহ'লে পাৰমাণৱিক সংখ্যা অৰ্থাৎ প্ৰটনৰ আলোচনা। এই কথাটো প্ৰথমবাৰৰ বাবে 1913 চনত হেনৰী মজলে কি দেখুৱাইছিলে যে মৌল এটাৰ পাৰমাণৱিক সংখ্যা তাৰ পাৰমাণৱিক ভৰতকৈ অধিক মৌলিক। বুজি পাইছানে? কোনে কৈছিলে? 1913 চনত হেনৰী মজলে কি কৈছিলে মৌল এটাৰ যিটো মানে মৌলিক গুণটো কি বুলি কৈছিলে পাৰমাণৱিক সংখ্যা বা পৰমাণু ক্ৰমাংক বুলি কৈছিলে। সেইটো পাৰমাণৱিক ভৰতকৈ বেছি মৌলিক বুলি কৈছিলে। নেক্সট, আৰু তাৰ ভিত্তিতে আমাৰ মেণ্ডেলিফৰ পৰ্যায়বৃত্ত সূত্ৰটো কি সংশোধন কৰি কি কৰিছিলে মৌলবিলাকৰ পাৰমাণৱিক ভৰৰ পৰিৱৰ্তে কি কৰিছিলে পাৰমাণৱিক ভৰৰ সংখ্যা বা পৰমাণু ক্ৰমাংক লৈছিলে। আৰু সেই আধুনিক পৰ্যায়বৃত্ত সূত্ৰটো কি হ'লে তেতিয়াহ'লে মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয়। আৰু মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাৰ যিটো সূত্ৰ আছিলে কি আছে তোমাৰ মৌলবিলাকৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত কি হয় সলনি হয় বুলি কৈছিলে। কিন্তু হেনৰী মজলে যেতিয়া ক'লে যে পাৰমাণৱিক ভৰতকৈ পাৰমাণৱিক সংখ্যাটো অধিক মৌলিক, সেই অনুসৰি আধুনিক পৰ্যায়বৃত্ত যিটো সূত্ৰ লোৱা হৈছিলে সূত্ৰটো কি হ'লে তেতিয়াহ'লে মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয়। এই প্ৰশ্নটো তোমালোকৰ হয়তো আহিব পাৰে, তোমাৰ আধুনিক পৰ্যায়বৃত্ত তালিকা সূত্ৰটো লিখা বুলি এক নম্বৰ কুৱেশ্যন এটা হয়তো আহিব পাৰে। এতিয়া লিখিব লাগিব মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে কি হয় সলনি হয়। নেক্সট, এতিয়া চোৱা, এতিয়া সেই পাৰমাণৱিক সংখ্যাৰ ভিত্তিত যিখন তালিকা প্ৰস্তুত কৰিছিলে এখন আধুনিক পৰ্যায়বৃত্ত তালিকা বুলি কোৱা হয়। দেখিছানে? এইখন তোমাৰ চোৱা, এইখন হ'ল তোমাৰ মুখ্য তালিকাখন দেই, এইখন হ'ল মুখ্য তালিকাখন, ঠিক আছে। ইয়াত তোমাৰ কথাটো বিভিন্ন ৰং দি পিনি তোমালোকক মানে এই মৌলবিলাকৰ কোনটো কি ধৰণৰ মৌল বা কোনখিনি ধাতু, কোনখিনি অধাতু, কোনখিনি ধাতু কল্প বিভিন্ন ৰঙৰ সহায়ত তোমালোকক দেখুৱাবলৈ যত্ন কৰা হৈছে। আৰু এই ৰংবিলাকৰ সহায়ত কোনটোৱে কি ধৰণৰ ধাতু বুজাইছে, ক'ত অৱস্থিত হৈছে কিন্তু বুজোৱা হৈছে। তোমালোকে ভালদৰে লক্ষ্য কৰিবা দেই। ইয়াত আমি যেনেকৈ মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাত পাইছিলোঁ কিছুমান উলম্ব শাৰী বা স্তম্ভ পাইছিলোঁ যাক আমি বৰ্গ বুলি কৈছিলোঁ, কিছুমান পথালি বা অনুভূমিক শাৰী পাইছিলোঁ যাক আমি পৰ্যায় বুলি কৈছিলোঁ। ঠিক একেদৰে আধুনিক পৰ্যায়বৃত্ত তালিকাতো সেই উলম্ব শাৰী কিছুমান আছে, দেখিছেনে বাৰু? এই 1ৰ পৰা দেখিছে এইবিলাক উলম্ব শাৰী কিছুমান আছে, দেখিছা? উলম্ব বা স্তম্ভ শাৰী কিছুমান আছে 1ৰ পৰা 18লৈকে আছে, দেখিছা? এইখিনি কি হয় তেতিয়াহ'লে বৰ্গ হয়। এইখিনি কি হয় বৰ্গ। পথালি বা অনুভূমিক শাৰী কিছুমান আছে 1ৰ পৰা 7লৈকে কি হ'ল 7টা, দেখিছেনে? এইটো এনেকৈ ধৰণৰ অনুভূমিক শাৰী কিছুমান আছে 7টা শাৰী আছে। এইখিনি কি বুলি কোৱা হয় পৰ্যায় বুলি কোৱা হয়, ঠিক আছে। ইয়াত তোমালোকে চোৱা লক্ষ্য কৰি দেখিবা প্ৰথমটো বৰ্গ, ইয়াত হাইড্ৰজেনৰ বাহিৰে প্ৰতিটো যিখিনি মৌল আছে মৌলখিনিৰ ৰং এটা ধৰি লওক কি হ'ল তোমাৰ কি ৰঙচুৱা নিচিনা কালাৰ এটা তোমালোকে দিয়া হৈছে, হয় নহয়? এই কালাৰটোৱে কি হ'ল এই মৌলখিনি কি বুজাইছে ক্ষাৰ ধাতু। ইয়াত ওপৰত চিহ্নিত কৰা হৈছে এইখিনি কি বুজাইছে এই 1 নং বৰ্গত থকা মৌলখিনি হ'ল ক্ষাৰ ধাতু। হাইড্ৰজেনৰ বাহিৰে বাকী সকলোবিলাক মৌল লিথিয়াম, ছডিয়াম, পটেছিয়াম, ৰুবেডিয়াম, চিজিয়াম, ফ্ৰেঞ্চিয়াম এই গোটেইখিনি কি বুলি কোৱা হয় তেতিয়াহ'লে ক্ষাৰ ধাতু বুলি কোৱা হয়। আৰু দ্বিতীয় বৰ্গত যিখিনি আছে বেৰিলিয়ামৰ পৰা ৰেডিয়ামলৈকে, দেখিছেনে? বেৰিলিয়ামৰ পৰা ৰেডিয়ামলৈকে ক্ষাৰ মৃত্তিকা ধাতু বুলি কোৱা হয়। তোমালোকৰ মোক মানে এজন তোমালোকৰ মাজৰ ষ্টুডেণ্টে সুধিছিলে দ্বিতীয় বৰ্গত থকা মৌলখিনি কিয় ক্ষাৰ মৃত্তিকা ধাতু বুলি কোৱা হয়, ক্ষাৰ মৃত্তিকা ধাতুৰ অন্তৰ্গত কৰা হয়। ইয়াত তোমাৰ চোৱা, ইয়াত কি হ'ল তোমাৰ এই 2 নম্বৰ বৰ্গত থকা মৌলবিলাকৰ প্ৰত্যেকৰে যোজক ইলেক্ট্ৰন সংখ্যা কিমান হ'ব? 2 হ'ব। যোজক ইলেক্ট্ৰন সংখ্যা 2 হ'ব। আৰু ইহঁতৰ যিবিলাক ধাতুৰ অক্সাইডবিলাক হ'ল ক্ষাৰকীয় হ'ব। ইহঁতে বিদ্যুৎ ধনাত্মক গুণ সম্পন্ন,
গম পাইছানে? সেইটো কি হ'ল বিদ্যুৎ ধনাত্মক গুণ সম্পন্ন। গতিকে এই বিভিন্ন এই কাৰণসমূহৰ কাৰণে এই যিবিলাক আমি কাৰণ ক'লোঁ এই কাৰণসমূহৰ কাৰণে সিহঁতে কি কৈছে আধুনিক পৰ্যায়বৃত্ত তালিকাৰ দ্বিতীয় বৰ্গৰ স্থান দিয়া হৈছে সিহঁতক ক্ষাৰ মৃত্তিকা ধাতু বুলি কোৱা হয়। ঠিক আছে? আৰু এইখিনি তোমাৰ চোৱা 3 নম্বৰৰ পৰা 12 নম্বৰ বৰ্গলৈকে যিখিনি ধাতু আছে তাৰ বাহিৰে তাতে কথাটো হ'ল কি হ'ল তোমাৰ পাৰমাণৱিক সংখ্যা 57 পৰা 71 ভিতৰত আৰু 89 পৰা 103 ভিতৰত সেইখিনি কি হ'ল তালিকাখনৰ তলত দুটা শাৰী দি কি হ'ল তাৰ স্থান দিয়া হৈছে। এই মানে তোমাৰ চোৱা তোমাৰ পাৰমাণৱিক সংখ্যা 57 পৰা 71 এই লেন্থেনাম 57 কি আছে তোমাৰ লেন্থেনামৰ পৰা তোমাৰ হ'ল কি হ'ল লুটেনিয়ামৰ 71 লুটেনিয়ামলৈকে যি হ'ল এই মৌলখিনি কি হয় 6 নম্বৰ পৰ্যায়ত থকা এই মৌল এইখিনি কি বুলি কোৱা হয় লেন্থেনাইট বুলি কোৱা হয়। কি বুলি কোৱা হয় লেন্থেনাইট বুলি কোৱা হয়। ঠিক আছে? আৰু কি হ'ল তোমাৰ চোৱা ইয়াত পাৰমাণৱিক সংখ্যা বা পৰমাণু ক্ৰমাংক 89 পৰা 89ৰ পৰা তোমাৰ কি হ'ল 103লৈকে প্ৰথমটো হ'ল তোমাৰ কি হ'ল এক্টিনামৰ পৰা তোমাৰ কি হ'ল লৰেঞ্চিয়াম বুজিছা লৰেঞ্চিয়ামলৈকে যিখিনি মৌল আছে তোমাৰ সেইখিনি কোৱা হয় এক্টিনাইট বুলি কোৱা হয়। সেইখিনি কি হ'ল 7 নম্বৰ পৰ্যায়তে আছে। ঠিক আছে? এই 3 নম্বৰ বৰ্গৰ পৰা 12 নম্বৰ বৰ্গলৈকে যিখিনি মৌল আছে সেইখিনি তোমাৰ হ'ল কি হ'ল সংক্ৰমণহীন ধাতু হয়। সংক্ৰমণহীন ট্ৰেনজিশনেল সিৰিজ বুলি কোৱা হয়। বুজি পাইছা? তাতে কি হ'ল তোমাৰ যিখিনি আমাৰ লেন্থেনাইট আৰু এক্টিনাইট এইখিনি বিৰল মৃত্তিকা ধাতু বা আন্তঃ সংক্ৰমণহীন ধাতু বুলি কোৱা হয়। বুজি পাইছানে? এইখিনি তোমাৰ চোৱা লেন্থেনাইটখিনি কিয় 6 নম্বৰ পৰ্যায়ত আছে তোমালোকৰ এইটো এটা কনফিউজন হয়। তালিকাখনত আমি কৈছিলোঁ যে মুখ্য তালিকাখনত 7টা পৰ্যায় আছে 18টা বৰ্গ আছে থাকিলে তেতিয়াহ'লে এই এক্সট্ৰাকৈ কিনে দুটা শাৰী দিছে তোমালোকে নিশ্চয় কনফিউজন এটা আহে ন? সেই কনফিউজনটো দূৰ কৰিবলৈ মই কথাটো কৈ দিছোঁ চোৱা এই লেন্থেনাইট বা লেন্থেনাইটখিনি ক'ত থাকে তেতিয়াহ'লে 6 নম্বৰ পৰ্যায়ত থাকে। প্ৰধানী শাৰী 6 নম্বৰত থাকে আৰু এক্টিনাইটখিনি ক'ত থাকে তেতিয়াহ'লে 7 নম্বৰ শাৰীত থাকে। ঠিক আছে? এইখিনি ক্লিয়াৰ হৈছে তেতিয়া তোমালোকৰ? তাৰপিছত তোমালোকে চোৱা আমাৰ কি হ'ল ইয়াত তোমাৰ এইখিনি তোমাৰ চোৱা ইয়াত তোমাৰ কি হ'ল আৰু এটা কথা চোৱা এই বৰণ চিলিকন জাৰ্মেনিয়াম আৰ্ছেনিক এণ্টিমনি এইখিনি তোমাৰ কি বুলি কোৱা হয় তোমাৰ ধাতু নহয় অধাতু নহয় কিন্তু ধাতু কল্প বুলি কোৱা হয়। বুজি পাইছানে? এই জিগজাগ পিংক কালাৰ জিগজাগ লাইনটা দিয়া আছে দেখিছানে? এইখিনি কি ধাতু কল্প। ঠিক আছে? এই ধাতু কল্পৰ যিখিনি বাওঁহাতে আছে বাওঁহাতে থকা মৌলবিলাক কি হয় ধাতুবীয় গুণ সম্পন্ন বা ধাতু হয়। আৰু তাৰ যিখিনি সোঁহাতে আছে সোঁহাতে থকা মৌলবিলাক কি হ'ল অধাতুবীয় ধৰ্ম বা অধাতু। বুজি পাইছানে? ইয়াত তোমালোকে চোৱা এইখিনি ৰং তুমি চোৱা এই ৰংখিনি এলুমিনিয়াম গেলিয়াম এইখিনি ৰংখিনি একে দেখিছানে? এইখিনি দেখিছা নাই? এই ৰং সম্পন্নখিনি কি হয় কম শক্তিৰ ধাতু ওপৰত কি আছে এই ৰংখিনিৰ লগত মিলাই পিনে এইখিনি কি হয় কম শক্তিৰ ধাতু কি হয় কম শক্তিৰ ধাতু হয়। আৰু এইখিনি তোমালোক ক'লে জিগজাগ লাইনত যিখিনি অন্তৰ্গত আছে সেইখিনি কি হ'ল ধাতু কল্প হয়। আৰু ধাতু কল্পৰ কাষতে থকা সেউজীয়া ৰং সম্পন্ন যিখিনি কাৰ্বন ফচফৰাছ ছালফাৰ এইখিনি আছে দেখিছানে? এই মৌলখিনি কি হ'ল মধ্যম সক্ৰিয় অধাতু এইখিনি অধাতু হয়। আৰু হালধীয়া ৰংযুক্ত যিখিনি দিয়া আছে ধাতু এইখিনি দেখিছে মৌলখিনি দেখিছা নাই? এইখিনি অতি সক্ৰিয় ধাতু হয়। বুজিছানে? আৰু 18 নম্বৰ বৰ্গত থকা যিখিনি মৌল আছে দেখিছে 18 নম্বৰ বৰ্গত যিখিনি মৌল আছে সেই মৌলখিনি কি হয় তেতিয়াহ'লে সৰ্বান্ত গেছ বা নিষ্ক্ৰিয় গেছ হয়। তাৰোপৰি কিছুমান এই গোটেইখিনি ৰং দিয়া আছে তাৰ দেখিছে অজ্ঞাত ধৰ্ম বুলি বগা ৰংযুক্ত দিয়া আছে দেখিছেনে? অৰ্থাৎ এইখিনি নতুনকৈ আৱিষ্কৃত মৌল হয় এই মৌলবিলাকৰ ধৰ্ম এতিয়ালৈকে জনা হোৱা নাই। ঠিক আছে? এই মোটামুটি তোমালোকৰ আধুনিক পৰ্যায়ত এখন ৰঙৰ সহায়ত তোমালোকৰ সহায় হোৱাকৈ মই বিভিন্ন ৰং দি পিনি তোমালোকে যাতে বস্তুখিনি সহজতে তোমালোকে কি হ'ল আয়ত্ব কৰিব পাৰা তাৰ কাৰণে মই ব্যৱস্থা কৰিছোঁ। তোমালোকে নিশ্চয় বুজি পাইছা। নেক্সট এতিয়া কথাটো হ'ল কি তোমাৰ চোৱা তোমাৰ 10ম শ্ৰেণীৰ বিজ্ঞানত তোমালোকে গম পাইছা 10ম শ্ৰেণীৰ বিজ্ঞানত কি হয় তুমি কৈছোঁ যে আমি যে সংক্ৰমণহীন শ্ৰেণীৰ মৌলখিনি বা বিৰল মৃত্তিকা ধাতু বা আন্তঃ সংক্ৰমণহীন শ্ৰেণীৰ যিখিনি ধাতু আছিলে ধাতুৰ যিখিনি বিষয়ে যিখিনি ধৰ্ম পৰিৱৰ্তনৰ প্ৰৱণতা সেইখিনি বিষয়ে আলোচনা কৰা হয়। তোমালোকৰ পাঠ্যপুথিৰ যিটো মানে তোমাৰ পাঠ্যক্ৰম আছে পাঠ্যক্ৰমত সেইখিনি অন্তৰ্গত নহয়। এতিয়া তোমালোকে যিখিনি মৌল তোমালোকে আমাৰ ধৰ্ম পৰিৱৰ্তনৰ প্ৰৱণতাত আমি আলোচনা কৰিম তাক শ্বৰ্টেজ কৰি দিম তোমালোকৰ কাৰণে মই লৈছোঁ তোমালোকে লক্ষ্য কৰিবা। আমি কি কৰিব লাগিব 1 নম্বৰ বৰ্গৰ মৌলখিনিৰ বিষয়ে আমি আলোচনা কৰিব লাগিব 2 নম্বৰ বৰ্গৰ বিষয়ে আলোচনা কৰিব লাগিব ইয়াত 13 নম্বৰ বৰ্গ 14 15 16 17 18 এইখিনি মৌলৰ বিষয়ে আমি আলোচনা কৰিম। বুজি পাইছানে? এতিয়া কথাটো হ'ল চোৱা এইখিনি তোমালোকে দেখিলে আমি আগতে বেলেগ এটা ৰং দিছোঁ তোমালোকে সহজে বুজি পাবৰ কাৰণে এই পাৰ্পল কালাৰ যিখিনি আছে এইখিনি ধাতু কল্প পাৰ্পল কালাৰ যিখিনি মৌল আছে সেইখিনি কি হয় তেতিয়াহ'লে জিগজাগ লাইনত অন্তৰ্গত কৰা হৈছে বৰণ চিলিকন জাৰ্মেনিয়াম আৰ্ছেনিক এণ্টিমনি এইবিলাক কি হয় এই মৌলখিনি তোমাৰ কি হয় তোমাৰ ধাতু কল্প এই ধাতু কল্প হয়। এই ধাতু কল্পৰ বাওঁহাতে থকা হাইড্ৰজেনৰ বাহিৰে যিখিনি হালধীয়া ৰংযুক্ত মৌল দেখিছা নাই গোটেইখিনি হ'ল ধাতু দেখিছানে? আৰু এই ধাতু কল্পখিনি সোঁহাতে যিখিনি গ্ৰীণ কালাৰ যি ৰং দিয়া আছে সেইখিনি কি হ'ল তেতিয়াহ'লে অধাতু। ঠিক আছে? আৰু এইখিনি আমি ধৰ্ম পৰিৱৰ্তন প্ৰৱণতাত প্ৰতিটো ধৰ্ম পৰিৱৰ্তনৰ ক্ষেত্ৰত আমি আলোচনা কৰিম। ঠিক আছে? নেক্সট
এতিয়া আমি কথাটো মোটামুটি মানে আধুনিক পৰ্যায়ৰ তালিকাখন তোমালোকৰ লগত ৰঙৰ সহায়ত তোমালোকক বিভিন্ন ধৰণৰ যিবিলাক শ্ৰেণীবিভাগ যিখিনি প্ৰয়োজনীয়তাখিনি আছিলে সেইখিনি তোমালোকৰ লগত সংক্ষেপে আলোচনা কৰিছোঁ। এতিয়া আমি আধুনিক পৰ্যায়ৰ তালিকাখনৰ বৈশিষ্ট্যবিলাক আলোচনা কৰিছোঁ না। এতিয়া তোমাৰ চোৱা আধুনিক পৰ্যায়ৰ তালিকাখনৰ কি হ'ল, আমি যেনেকৈ আগৰবিলাক পাৰমাণৱিক ঘৰৰ বৰ্ধিত ক্ৰমত সজ্জিত কৰিছিলে, এই আধুনিক পৰ্যায়ৰ তালিকাখন মানে আলোচনা প্ৰাকমুহূৰ্ততে কৈছিলোঁ হয় নহয়, পৰমাণু ক্ৰমাংক বৰ্ধিত ক্ৰমত বা পাৰমাণৱিক সংখ্যা বৰ্ধিত ক্ৰমত সজ্জোৱা হৈছে প্ৰথম বৈশিষ্ট্য। আৰু আধুনিক পৰ্যায়ৰ তালিকাৰ ভূমি সমান্তৰাল বা শাৰী বা পথালি শাৰীবিলাক কি বুলি কোৱা হয়, পৰ্যায় বুলি কোৱা হয়। এই আধুনিক পৰ্যায়ৰ তালিকাৰ 1 নম্বৰৰ পৰা 7 নম্বৰলৈ কি হ'ল 7টা পৰ্যায় আছে। কেইটা পৰ্যায় আছে? 1 নম্বৰৰ পৰা 7টালৈ পথালি 7টা পথালি শাৰী আছে, 7টা পৰ্যায় আছে। এই 1 নং পৰ্যায়ত থকা প্ৰথমটো মৌল হ'ল হাইড্ৰজেন আৰু শেষৰটো মৌল কি হ'ব তেতিয়া হিলিয়াম, অৰ্থাৎ দুটা মাত্ৰ মৌল আছে। তাত কি আছে? তোমাৰ দুটা মাত্ৰ মৌল আছে, বুজি পাইছানে? এতিয়া তোমালোকে চোৱা প্ৰথম পৰ্যায়ত কি কৈছে হাইড্ৰজেন আৰু হিলিয়াম দুটা মাত্ৰ মৌল আছে, গম পাইছানে? আৰু এই পৰ্যায়টো আটাইতকৈ ছুটি পৰ্যায় বুলি কোৱা হয়। এতিয়া তোমালোকে চোৱা ইয়াত তোমালোকে লক্ষ্য কৰি দেখিবা হাইড্ৰজেনৰ পৰমাণু ক্ৰমাংক কিমান? হাইড্ৰজেনৰ পৰমাণু ক্ৰমাংক হ'ল 1 হ'ল 1 আৰু হিলিয়ামৰ কিমান হয়? তোমাৰ হিলিয়ামৰ হ'ল 2। হিলিয়ামৰ কি হ'ল 2 হয়। আমি পূৰ্বৰ পাঠটোতে আমি আলোচনা কৰিছিলোঁ এটা মৌলৰ যিমান সংখ্যক প্ৰটন থাকে তাকে কি বুলি কোৱা হয়? পাৰমাণৱিক সংখ্যা বুলি কোৱা হয়। আৰু যিমান সংখ্যক প্ৰটন থাকে সম সংখ্যক কি থাকে? ইলেক্ট্ৰন থাকে। আৰু ইলেক্ট্ৰনবিলাক বণ্টন কি হয়? টুৱাইচ n স্কোৱাৰ ফৰ্মুলা অনুসৰি তোমাৰ কি হয় ইলেক্ট্ৰনবিলাক চেল বা কক্ষপথবিলাকত কি হ'ল বণ্টিত হয়। এতিয়া তোমাৰ প্ৰথমটোত তোমাৰ চোৱা হাইড্ৰজেন পৰমাণুত কি হ'ল তোমাৰ চাগে এটা মাত্ৰ মৌল থাকে হয়নে? এতিয়া টুৱাইচ n স্কোৱাৰ ফৰ্মুলা অনুসৰি তোমাৰ টুৱাইচ n স্কোৱাৰ যিটো ফৰ্মুলা আছিলে প্ৰথম চেলত সৰ্বোচ্চ ইলেক্ট্ৰন কিমান ধৰিব পৰা আমাৰ সামৰ্থ্য থাকে 2 × 1 স্কোৱাৰ, সৰ্বোচ্চ দুটা ইলেক্ট্ৰন ধৰিব পৰা সামৰ্থ্য থাকে। ঠিক আছে? এতিয়া হাইড্ৰজেনত তেতিয়াহ'লে এটা ইলেক্ট্ৰন থাকে, গতিকে তাৰ ইলেক্ট্ৰনৰ বিন্যাস যদি লিখিবলৈ বা ইলেক্ট্ৰনৰ বিন্যাস বা ইলেক্ট্ৰনৰ সজ্জা লিখিবলৈ 1 হ'ল। ঠিক আছে? অৰ্থাৎ প্ৰথমটো চেলতে ইলেক্ট্ৰন বণ্টন কৰি শেষ কৰিব। একেদৰে তোমাৰ হিলিয়ামৰ কি হ'ল পৰমাণু ক্ৰমাংক 2 অৰ্থাৎ তাৰ ইলেক্ট্ৰনৰ সংখ্যা 2 হয়। টুৱাইচ n স্কোৱাৰ মতে দুটা ইলেক্ট্ৰন পঠাব লাগে অৰ্থাৎ ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস 2। অৰ্থাৎ তোমাৰ দেখিলে হাইড্ৰজেন আৰু হিলিয়াম বা হাইড্ৰজেন আৰু হিলিয়াম তোমাৰ কি হ'ল কে চেল বা প্ৰথম চেলতে কি হ'ল ইলেক্ট্ৰন বণ্টন কৰি শেষ কৰে বা কে চেলতে সীমাবদ্ধ থাকে ইলেক্ট্ৰন বণ্টন। গতিকে হাইড্ৰজেন আৰু হিলিয়ামৰ এটা চেলত তাৰ ইলেক্ট্ৰন বণ্টন কৰি কৰাৰ কাৰণে তাক কি কৈছে প্ৰথম পৰ্যায়ত স্থান দিয়া হৈছে। নেক্সট দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত প্ৰত্যেকতে কেইটাকৈ মৌল আছে? তোমালোকে আধুনিক পৰ্যায়ৰ তালিকাখন যদি চোৱা 8টাকৈ মৌল আছে। যেনেকৈ তোমাৰ ধৰি লোৱা এতিয়া আমি গম পালোঁ তোমাৰ চোৱা প্ৰথম পৰ্যায়ত থকা হাইড্ৰজেন আৰু হিলিয়ামে কি হ'ল প্ৰথম চেলতে কি কৰিছিলে তোমাৰ ইলেক্ট্ৰন বণ্টন শেষ কৰিছিলে। দ্বিতীয় পৰ্যায়ত থকা মৌলবিলাকক দুটা চেলতে ইলেক্ট্ৰন বণ্টন কৰি শেষ কৰি দ্বিতীয় পৰ্যায়ত স্থান দিয়ে। উদাহৰণস্বৰূপে তোমালোকে চোৱা আমাৰ দ্বিতীয় পৰ্যায়ত থকা প্ৰথমটো মৌল হ'ল লিথিয়াম। দ্বিতীয় পৰ্যায়ত থকা প্ৰথমটো মৌল কি হ'ল? লিথিয়াম হয়। লিথিয়ামৰ পৰমাণু ক্ৰমাংক কিমান? 3 হয়। আৰু ইলেক্ট্ৰনৰ বিন্যাস কিমান হ'ব? 2,1। অৰ্থাৎ কে চেলত দুটা থাকিব, বাকী থকাটো এল চেললৈ গুচি যাব, দ্বিতীয় চেললৈ গুচি যাব। আৰু দ্বিতীয় চেলত লাষ্টটো কি হ'ল? শেষৰটো মৌল কি হ'ল? নিয়ন হয়। নিয়নৰ তোমাৰ কিমান হ'ল? 10। ইয়াৰ যদি তোমাৰ কথাটো হ'ল কি দুটা চেলতে সীমাবদ্ধ থাকিব, গম পাইছেনে? এতিয়া তোমাৰ চব মাজৰখিনিতো একে হ'ব। প্ৰথমটো আৰু শেষৰটো যেতিয়া দুটা চেলতে সীমাবদ্ধ থাকে মাজৰখিনি তাৰ কি হ'ল মাজত দুটা চেলতে দি থাকিব, দুটা চেল বা কক্ষপথত ইলেক্ট্ৰন বণ্টন কৰি শেষ কৰিব। সেইকাৰণে কথাটো হ'ল দ্বিতীয় পৰ্যায়ত স্থান দিয়ে। যিখিনি মৌল তোমাৰ মৌলবিলাকে হ'ল ইলেক্ট্ৰন বণ্টন দুটা পৰ্যায়ত শেষ কৰে তাকো দ্বিতীয় পৰ্যায়ত স্থান দিয়া হৈছে। একেদৰে তোমাৰ তৃতীয় পৰ্যায়ত থকা মৌলবিলাকে কি কৰে? মৌলবিলাকৰ ইলেক্ট্ৰন বণ্টন কি কৰে? 3টা চেল বা কক্ষপথৰ ইলেক্ট্ৰন বণ্টন শেষ কৰে কাৰণে কি কৰা হৈছে? তৃতীয় পৰ্যায়ত স্থান দিয়া হৈছে। পৰ্যায়ত থকা মৌলবিলাকে কি হ'ব তেতিয়াহ'লে 4টা চেল বা কক্ষপথত ইলেক্ট্ৰন বণ্টন কৰি শেষ কৰে, সেইকাৰণে কি হ'ল চতুৰ্থ পৰ্যায়ত স্থান দিয়া হৈছে। পঞ্চম পৰ্যায়ত ঠিক একেদৰে তাত থকা যিখিনি মৌল আছে মৌল 5টা চেলত তোমাৰ ইলেক্ট্ৰন বণ্টন কৰি কি কৰে? বণ্টনটো সীমাবদ্ধ থাকে, সেইকাৰণে 5 নম্বৰ চেলত তাহাঁতক 5 নম্বৰ পৰ্যায়ত তাহাঁতক স্থান দিয়া হৈছে। নেক্সট এতিয়া 6 নম্বৰ পৰ্যায়ত কি হ'ল? তোমাৰ 32টা মৌল থাকে, 32টা মৌল থাকে, গম পাইছানে? এইটো কি হয়? অতি দীঘল পৰ্যায় বুলি কোৱা হয়, গম পাইছানে? যেনেকৈ আমি 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ পৰ্যায়ত পাইছিলোঁ, ঠিক একেদৰে 6 নং পৰ্যায়ত থকা এই 32টা মৌল কি কৰে তেতিয়াহ'লে তোমাৰ 6টা চেল বা কক্ষপথ বা শক্তিৰ স্তৰত ইলেক্ট্ৰন বণ্টনটো সীমাবদ্ধ ৰাখে কাৰণে 6 নম্বৰ পৰ্যায়ত স্থান দিয়া হৈছে। তাৰপৰা 7 নং পৰ্যায়টো অসম্পূৰ্ণ পৰ্যায় বুলি কোৱা কেলে এতিয়ালৈকে আৱিষ্কৃত মৌলবিলাক স্থান দিয়া হৈ আছে, গম পাইছে? অসম্পূৰ্ণ পৰ্যায়। আৰু এই পৰ্যায়ত থকা মৌলবিলাক কি হয় তেতিয়াহ'লে তাৰ মৌলবিলাক কি কৰে? ইলেক্ট্ৰন বণ্টন কিয় শেষ কৰে তেতিয়াহ'লে ইলেক্ট্ৰন বণ্টনৰ ভাগ বতৰা 7টা পৰ্যায়তে সীমাবদ্ধ থাকে, 7টা চেলতে সীমাবদ্ধ থাকে, বুজি পাইছেনে? ঠিক আছে। নেক্সট এতিয়া আমি অলৰেডি পৰ্যায়বিলাকত কেনেকৈ ধৰণে আমি আমাৰ আধুনিক পৰ্যায়ৰ তালিকাখনৰ পৰ্যায়বিলাকত কেনেকৈ মৌলবিলাকক ধৰি লওক স্থান দিয়া হৈছে তাৰ বিষয়ে আমি নিশ্চয় বুজি পালোঁ, ঠিক আছে। এতিয়া
আমি আৰু এটা পাইছোঁ উলম্ব শাৰী, তাক বৰ্গ বুলি কোৱা হয়। এই বৰ্গটো কিছু চোৱা আমি পাইছিলোঁ 1 নম্বৰ পৰা 18 নম্বৰলৈকে 18টা বৰ্গ আছিলে, উলম্ব শাৰী তুমি বৰ্গ বুলি কোৱা হয়। আৰু এই বৰ্গবিলাকক কি কোৱা হৈছে, একেধৰণৰ বিশিষ্ট মৌলবিলাককে স্থান দিয়া হৈছে। নেক্সট, এতিয়া আধুনিক পৰ্যায়বিদ তালিকাত একেবাৰে বাওঁফালে থকা মৌলখিনি কি বুলি কয়, ক্ষাৰ ধাতু বুলি কোৱা হয়। লিথিয়াম, ছডিয়াম, পটাছিয়াম, ৰুবেডিয়াম, চিজিয়াম, ফ্ৰেঞ্চিয়াম এইবিলাকে আৰম্ভ কৰিছে। আৰু বৰ্গ জানি থোৱা বৰ্গ এটাত কি হ'ল, একে যোজক ইলেক্ট্ৰন বিশিষ্ট মৌলবিলাকক একেটা বৰ্গত স্থান দিয়া হৈছে। অৰ্থাৎ 1 নম্বৰ বৰ্গত থকা মৌলখিনিৰ বৰ্গৰ যোজক ইলেক্ট্ৰন সংখ্যা কিমান দিয়া হ'লে 1 হ'ব, 2 নম্বৰ বৰ্গত থকাখিনি 2 হ'ব, আৰু 13 নম্বৰ বৰ্গত থকাখিনি কিমান হ'ব, 3 হ'ব, 14 নম্বৰ বৰ্গত থকাখিনি 4 হ'ব, 15 নম্বৰ বৰ্গত থকাখিনি 5 হ'ব, 16 নম্বৰ বৰ্গত থকাখিনি 6 হ'ব, 17 নম্বৰ বৰ্গত থকা যোজক ইলেক্ট্ৰন সংখ্যা কিমান 7 হ'ব, আৰু 18 নম্বৰ বৰ্গত থকাখিনি 8। হিলিয়ামৰ পৰা প্ৰতিটো মৌলৰ যোজক ইলেক্ট্ৰন সংখ্যা কিমান হ'ব, 8 হ'ব। গম পাইছা নাই? সেইখিনি গম পালানে? এতিয়া তোমাৰ চোৱা 18 নম্বৰ বৰ্গত থকা কোনখিনি কি বুলি কোৱা হয়, তোমাৰ নিষ্ক্ৰিয় গেছ বা সৰ্বান্ত গেছ বুলি কোৱা হয়। হিলিয়াম, নিয়ন, আৰ্গন, ক্ৰিপ্টন, জেনন, ৰেডন। এই মৌলখিনি এতিয়া আমাৰ আধুনিক পৰ্যায়বিদ্যাতে এই ক্ষাৰ ধাতুৰে আৰম্ভ হৈ সৰ্বান্ত গেছৰ যিটো বৰ্গ 18 বৰ্গত তাতে শেষ কৰা হৈছে। নেক্সট, এতিয়া আমি এইখিনি কথা আলোচনা কৰিছিলোঁ অলৰেডি। আধুনিক পৰ্যায়বিদ তালিকাত তোমাৰ 57ৰ পৰা 71লৈকে লেন্থেনৰ পৰা লুটেনিয়ামলৈকে 14টা মৌল কি বুলি কয়, লেন্থেনাইট বুলি কোৱা হয়। ঠিক আছে, আৰু এই তালিকাৰ প্ৰাৰম্ভিক সংখ্যা 89 পৰা 71লৈ যিখিনি এক্টিনামৰ পৰা লৰেঞ্চিয়ামলৈকে 14টা মৌল আছে, তাক কি বুলি কয়, এক্টিনাইট বুলি কোৱা হয়। আৰু দুইখিনি একেলগে কি বুলি কোৱা হয়, তেতিয়াহ'লে তোমাৰ বিৰল মৃত্তিকা ধাতু বা আন্তঃসংক্ৰমণিক ধাতু বুলি কোৱা হয়। ঠিক আছে, আৰু লেন্থেনাইট এইখিনি ক'লো, এইখিনি অলৰেডি কোৱা হৈছে। আৰু ইহঁতে কি হৈছিলে, এই লেন্থেনাইটখিনি ক'ত দিয়া হৈছে, 6 নম্বৰ পৰ্যায়ত স্থান থাকে, আৰু তোমাৰ এক্টিনাইটখিনি ক'ত থাকে, তোমাৰ 7 নম্বৰ পৰ্যায়ত থাকে। এতিয়া আলোচনা কৰিছোঁ অলৰেডি। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ লগত এতিয়া আধুনিক পৰ্যায়বিদ তালিকাখনৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰি নিশ্চয় আধুনিক পৰ্যায়বিদ তালিকাখনৰ তোমালোকৰ বুজিবলৈ কোনো বাকী থকা নাই। আমাৰ বিভিন্ন ধৰণৰ ধৰ্মবিলাক আধুনিক পৰ্যায়বিদখনত পৰিৱৰ্তন হয়, তাৰ বিষয়ে আমি আলোচনা কৰিছোঁ না। প্ৰথমটো ধৰ্মৰ কথা যোজক ইলেক্ট্ৰন বা যোজক পক্ষ। অলৰেডি আলোচনাৰ মাজতে তোমালোকৰ লগত মই কৈছিলোঁ যে কথাটো হ'ল কি, একেটা বৰ্গত থকা মৌলবিলাকৰ যোজক ইলেক্ট্ৰন সংখ্যা একে। ঠিক আছে, এতিয়া কথাটো তোমাৰ অলৰেডি মই কৈ গৈছিলোঁ, 1 নম্বৰ বৰ্গত থকা মৌলখিনিৰ যোজক ইলেক্ট্ৰন সংখ্যা 1 হয়, 2য় বৰ্গত থকাখিনি কি হ'ল 2 হয়, আৰু 13 নম্বৰ বৰ্গত থকা মৌলখিনিৰ যোজক ইলেক্ট্ৰন সংখ্যা কি হ'ল 3 হয়, 14 নম্বৰ বৰ্গত থকা মৌলখিনিৰ যোজক ইলেক্ট্ৰন সংখ্যা 4 হয়, আৰু 15 নম্বৰ বৰ্গত থকাখিনি 5, একেদৰে 16 নম্বৰত 6, 17 নম্বৰত 8, আৰু 18 নম্বৰ হিলিয়ামৰ বঢ়াই প্ৰতিটো মৌলে কি হ'ল 8 হয়। গম পাইছানে? অৰ্থাৎ প্ৰত্যেকৰে কি হ'ল, আমি এই কথাটো পূৰ্বৰ যিটো পাঠ আমি আলোচনা কৰিছিলোঁ, তাত আমি কৰিছিলোঁ কথাটো হ'ল যিখিনি মৌলৰ তোমাৰ KCl বাহিৰে, KCl 2টা ইলেক্ট্ৰন যদি পৰিপূৰ্ণ হৈ থাকে, বা KCl বাহিৰে অন্য চেল যদি হয় 8টা ইলেক্ট্ৰনে পৰিপূৰ্ণ হৈ থাকে, তাতে ইলেক্ট্ৰনবোৰ সুস্থিৰ হয় আৰু ৰাসায়নিকভাৱে সুস্থিৰ হয়। সিহঁতক কি হ'ল 18 বৰ্গত স্থান দিয়া হৈছে। গম পাইছানে? ঠিক আছে, অৰ্থাৎ কি হ'ল পৰ্যায় এটা কেনেধৰণে পৰিৱৰ্তন হয়, পৰ্যায় এটা যোজক ইলেক্ট্ৰন সংখ্যা বাওঁফালৰ পৰা সোঁফালে কি হয়, তেতিয়াহ'লে বৃদ্ধি হয়, ক্ৰমাগত বৃদ্ধি হৈ যায়। আৰু বৰ্গটা কি হয়, যোজক ইলেক্ট্ৰন সংখ্যা একে থাকে, কিন্তু যোজক পক্ষ ওপৰৰ পৰা তললৈ কি হয়, ক্ৰমাগতভাৱে বৃদ্ধি হয়। কিন্তু পৰ্যায় এটাত কি হয়, তোমাৰ যোজক পক্ষৰ সংখ্যা একে থাকে, যোজক পক্ষৰ সংখ্যা একে থাকে। একে যোজক পক্ষৰ ভিত্তিতে আমি পৰ্যায় স্থান দিয়া হৈছিলে, বৰ্গৰ লগত অলৰেডি আলোচনা কৰিছোঁ। নেক্সট, তাৰপৰা নেক্সটটো আহিলে দ্বৈততাৰ পৰিৱৰ্তনৰ প্ৰৱণতা। এই দ্বৈততা কেনেকৈ নিৰূপণ কৰিব পাৰি, ইলেক্ট্ৰনিক বিন্যাসৰ সহায়ত দ্বৈততা কেনেধৰণে নিৰূপণ কৰি পূৰ্বৰ পাঠটো তোমালোকৰ লগত মই চিত্ৰভাৱে সুন্দৰভাৱে আলোচনা কৰিছোঁ। নিশ্চয় তোমালোকে চাইছা যদি বুজি পাইছা। আৰু যি কি নহওক, এতিয়া আমাৰ আধুনিক পৰ্যায়বিদ তালিকাখনত কেনেধৰণে দ্বৈততাটো পৰিৱৰ্তন হয় তাৰ প্ৰৱণতাৰ বিষয়ে আমি আলোচনা কৰিছোঁ নহয়। এতিয়া আমি অলৰেডি তোমালোকে শ্বৰ্টেজ কৰি থোৱা তালিকাখনকে লৈছোঁ, তোমালোকে চোৱা। এতিয়া তোমালোকে চোৱা, ইয়াত কি হয়, দ্বৈততাটো কেনেকৈ হয়, তোমাৰ চোৱা 1 নম্বৰ পৰা 14 নম্বৰ বৰ্গলৈ ক্ৰমাগতভাৱে বাঢ়ে, 1 পৰা কি হয় 4 হয়। অৰ্থাৎ 1 নম্বৰ বৰ্গত থকা প্ৰতিটো মৌলৰ যোজক কিমান 1 হ'ব, আৰু 2 নম্বৰ বৰ্গত থকা অৰ্থাৎ হাইড্ৰজেন, লিথিয়াম, ছডিয়াম, পটাছিয়াম, ৰুবেডিয়াম, চিজিয়াম আৰু ফ্ৰেঞ্চিয়াম প্ৰত্যেকটো মৌলৰ যোজক কিমান 1 হ'ব। ঠিক আছে, আৰু এইখিনি ক্ষাৰ ধাতু বুলি কৈছে, হাইড্ৰজেনৰ বাহিৰে বাকীখিনি ক্ষাৰ ধাতু বুলি কৈছে ন। আৰু বেৰিলিয়ামৰ পৰা ৰেডিয়ামলৈ যিখিনি ক্ষাৰ মৃত্তিকা ধাতু, তাৰ প্ৰত্যেকৰে যোজক কিমান হ'ব 2 হ'ব। আৰু 13 নম্বৰ বৰ্গৰ মৌলখিনি যিখিনি প্ৰত্যেকৰে যোজক কিমান হ'ব 3 হ'ব, 14 নম্বৰ বৰ্গত থকা প্ৰতিটো মৌলৰ যোজক কিমান হ'ব 4 হ'ব। আৰু তাৰপিছত ক্ৰমাগতভাৱে কি হ'ব, অৰ্থাৎ 1 পৰা 14লৈ ক্ৰমাগতভাৱে 1 পৰা 4লৈ বৃদ্ধি পালে, 14ৰ পৰা ক্ৰমাগতভাৱে কি হ'ব, তোমাৰ এইখিনি যোজকটো হ্ৰাস হৈ 18 নম্বৰ বৰ্গত কি হ'ব 0 হ'ব। অৰ্থাৎ 15 নম্বৰ বৰ্গত যোজক মৌলখিনিৰ যোজক কিমান হ'ব 3 হয়, আৰু 16 নম্বৰ বৰ্গত থকা প্ৰতিটো মৌলৰ যোজক কিমান হ'ব 2 হ'ব, 17 নম্বৰ বৰ্গত থকা প্ৰতিটো মৌলৰ যোজক 1 হ'ব, আৰু 18 নম্বৰ বৰ্গত হ'ব 0। ঠিক আছে, নেক্সট। এতিয়া তোমালোকে এই কথাখিনি কিমান লিখিতভাৱে তোমালোকক দিছোঁ, তোমালোকক সহায়ৰ বাবে তোমালোকে লিখি ল'ব পাৰিবা। তোমালোকে চোৱা, পৰ্যায় এটাত কি হ'ল, মৌলৰ যোজকতা বাওঁফালৰ পৰা অৰ্থাৎ 1 নং বৰ্গৰ পৰা 14 নং বৰ্গলৈ যোজকতা কি হ'ল 1 পৰা 4লৈ বৃদ্ধি পায়।
পুনৰ 15 নং বৰ্গত যোজ্যতা কমি কি 3 হয় ক্ৰমাগতভাৱে 18 নং বৰ্গত কি হ'ল যোজ্যতা 0 হয় আধুনিক পৰ্যায়ত তালিকাত বৰ্গত যোজ্যতা একে থাকে বুঝলে একে ধৰ্ম বিশিষ্ট মৌলবিলাকক অৱস্থান দিয়া আছে গতিকে যোজ্যতা এটা ধৰ্ম গতিকে একে হ'ব নেক্সট আহিলে আমাৰ পাৰমাণৱিক আকাৰ তোমালোকৰ চাবা এইবিলাকৰ কোনো প্ৰশ্ন মাধ্যমিক পৰীক্ষাত ধুনীয়া প্ৰশ্ন আহিলে তোমালোকে কথাটো তালিকাখনৰ লগত সংগতি ৰাখি তোমালোক বস্তুবিলাক বিষয়বস্তুবিলাক ভালদৰে বুজিবলৈ যত্ন কৰিবা আৰু যদি বুজি পোৱা যিকোনো ধৰণৰ আধুনিক পৰ্যায়বিলাকত থকা যিকোনো ধৰণৰ প্ৰশ্নৰ উত্তৰ তোমালোকে সুন্দৰভাৱে কৰিব পাৰিবা তোমালোকে যে পাৰমাণৱিক আকাৰ এই পাৰমাণৱিক আকাৰ কি হয় তোমাৰ কথাটো হ'ল কি আমাৰ মৌল এটাৰ পৰমাণুটো কি হয় তোমাৰ এটা বৃত্তাকাৰ বুলি ধৰা হয় গম পাইছানে এতিয়া তাত থাকে কি হ'ল মৌলবিলাকৰ চোৱা নিউক্লিয়াছত কি থাকে প্ৰটন আৰু কি থাকে নিউট্ৰন থাকে তাৰ চাৰিওকাষে কি থাকে ইলেক্ট্ৰনবিলাক বন্ধিত হৈ থাকে বিভিন্ন কক্ষপথ বা চেলত হয়নে এতিয়া আমি আৰু এটা কথা জানো মৌলবিলাকৰ প্ৰটনবিলাক হ'ল ধনাত্মক আধানযুক্ত কণিকা ইলেক্ট্ৰনবিলাক হ'ল ঋণাত্মক আধানযুক্ত কণিকা আৰু বিপৰীত আধানে কি কৰে আকৰ্ষণ কৰে এই আকৰ্ষণৰ ওপৰত কথা আছে তোমাৰ চোৱা ইয়াত কি হ'ল ইয়াত ওপৰৰ পৰা আমি জানো আমি এতিয়া অলৰেডি যেতিয়া আধুনিক পৰ্যায়ত তালিকাখন আলোচনা কৰিছিলোঁ 1 নম্বৰ পৰ্যায়ত থকা মৌলবিলাকৰ ইলেক্ট্ৰন বন্ধনৰ বাবে চেলৰ সংখ্যা 1 হয় ইয়াত 2 হয় দ্বিতীয় পৰ্যায়ত তৃতীয় পৰ্যায়ত 3 হয় চতুৰ্থ পৰ্যায়ত 4টা চেলত মানে কি হ'ল ইলেক্ট্ৰন বন্ধন কৰি শেষ মাত্ৰা ৰাখে 5 নম্বৰ 5 হয় 6 নম্বৰ 6 হয় 7 নম্বৰ কি হয় 8 হয়নে ঠিক আছে এতিয়া কথাটো হ'ল কি তোমাৰ চোৱা এইখিনি কথা তোমাৰ লিখিতভাৱে আকৌ দিয়া আছে গম পাবা চাব পাৰিবা ইয়াত ওপৰৰ পৰা তললৈ যেতিয়া গৈ থাকিম এটা বৰ্গত তাত কি হ'ল তেতিয়াহ'লে 1 নম্বৰ এটা চেল আছিলে 2 নম্বৰ 2টা চেল হৈ গ'ল 3 নম্বৰ 3টা চেল হৈ গ'ল অৰ্থাৎ ছডিয়ামৰ 3টা চেল হ'ব প্ৰথম বৰ্গত চাইছোঁ দেই 4 নম্বৰ 4টা চেল হ'ব 5 নম্বৰ 5টা চেল হ'ব 6 নম্বৰ 6টা চেল হ'ব 7 নম্বৰ 7টা চেল ক্ৰমাগতভাৱে বাহিৰলৈ গৈ থাকিব গতিকে কথাটো পাৰমাণৱিক ব্যাসাৰ্ধটো ক্ৰমাগতভাৱে বৃদ্ধি হ'ব অৰ্থাৎ আকাৰটো কি হ'ল বৃদ্ধি হ'ব অৰ্থাৎ বৰ্গৰ ওপৰৰ পৰা তললৈ যেতিয়া যাবা তাত স্কেলৰ সংখ্যা বৃদ্ধি লগে লগে কি হ'ব তেতিয়াহ'লে পাৰমাণৱিক যদি ব্যাসাৰ্ধ বৃদ্ধি হ'ব লগতে কি হ'ব ক্ৰমাগতভাৱে আকাৰটো বৃদ্ধি হ'ব কিন্তু কথাটো হ'ল কি তোমালোকক মই অলৰেডি কৈছিলোঁ যে প্ৰটনবিলাকৰ ধনাত্মক আধানযুক্ত কণিকা ইলেক্ট্ৰনবিলাক ঋণাত্মক আধানযুক্ত কণিকা যেতিয়া আমি বাওঁফালৰ পৰা সোঁফাললৈ যাম বাওঁফালৰ পৰা সোঁফালে যোৱাৰ লগে লগে তাৰ ক্ৰমাগত পাৰমাণৱিক সংখ্যা বৃদ্ধিৰ লগে লগে কি হ'ব প্ৰটনৰ সংখ্যা বৃদ্ধি হ'ব অৰ্থাৎ নিউক্লিয়াৰ আধান বৃদ্ধি হ'ব এতিয়া তোমাৰ গাত যিমান শক্তি থাকিব সিমান শক্তিৰে বাহিৰৰ বস্তুটো টানিব পাৰিবানে অৰ্থাৎ নিজৰ কাষলৈ চাব পাৰিবা কথা হ'ল বাওঁফালৰ পৰা যেতিয়া সোঁফাললৈ যাবা যাওঁতে কি হ'ল তাৰ নিউক্লিয়াৰ আধানৰ পৰিমাণ বৃদ্ধি হ'ব নিজৰ শক্তি বৃদ্ধি হ'ব অৰ্থাৎ যোজক কক্ষত থকা ইলেক্ট্ৰনটো নিজৰ নিউক্লিয়াছৰ ফালে আকৰ্ষণ কৰা প্ৰৱণতাটো ক্ৰমাগতভাৱে বৃদ্ধি হ'ব ফলত কি হ'ব নিজৰ যোজক কক্ষত থকা ইলেক্ট্ৰনবিলাক নিউক্লিয়াছৰ ফালে কাষ চাপিব যিমানে নিউক্লিয়াৰ আধান বৃদ্ধি হ'ব ক্ৰমাগতভাৱে সেইবিলাক কি হ'ব তোমাৰ যোজক কক্ষত থকা ইলেক্ট্ৰনবিলাক নিজৰ ফালে টনাৰ যিটো প্ৰৱণতা বাঢ়িব ফলত কি হ'ব তাৰ পাৰমাণৱিক ব্যাসাৰ্ধটো ক্ৰমাগতভাৱে হ্ৰাস হ'ব অৰ্থাৎ পাৰমাণৱিক আকাৰ কি হ'ব তেতিয়াহ'লে পৰ্যায় এটাত নিউক্লিয়াৰ আধান বৃদ্ধি হোৱাৰ লগে লগে বাওঁফালৰ পৰা সোঁফাললৈ কি হয় তেতিয়াহ'লে তোমাৰ তাৰ পাৰমাণৱিক আকাৰটো কি হ'ব ক্ৰমাগতভাৱে হ্ৰাস ঠিক আছে নেক্সট এই কথাখিনিকে মই তোমালোকক লিখিতভাৱে দিছোঁ তোমালোকে চোৱাচোন পৰ্যায়ত কি হয় মৌলবিলাকৰ পৰমাণু ক্ৰমাংকৰ বৃদ্ধিৰ লগে লগে নিউক্লিয়াৰ আধান বাঢ়ি যোৱাত হয় না বৰ্ধিত নিউক্লিয়াৰ আধানে কি কৰে যোজক ইলেক্ট্ৰনক নিউক্লিয়াছৰ ফালে আকৰ্ষণ কৰে আৰু মৌলৰ পাৰমাণৱিক আকাৰটো হ্ৰাস হয় সেয়েহে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণৱিক আকাৰ ক্ৰমাগতভাৱে কি হয় হ্ৰাস হয় আৰু বৰ্গ এটাত ওপৰৰ পৰা তললৈ যোৱাৰ লগে লগে কি কক্ষপথ বা চেলৰ সংখ্যা বৃদ্ধি পায় ফলত কি হ'ল মৌলৰ পাৰমাণৱিক আকাৰটো বৃদ্ধি হয় আৰু সেয়েহে বৰ্গ এটাত ওপৰৰ পৰা তললৈ পাৰমাণৱিক আকাৰ বৃদ্ধি হয় গতিকে তাত থকা এইখিনিকে কথা আমি কথা হ'ল আৰু কিছুমান ধৰ্ম আছে এই ধৰ্মখিনি পৰৱৰ্তীটো পাঠত তোমালোকৰ লগত আলোচনা কৰিম আজি আমি কথাটো এইখিনি কথাকে আলোচনা কৰিলোঁ এতিয়া এই পাঠটোত কোনকেইটা কথা তোমালোকৰ লগত আলোচনা কৰিলোঁ তাত সংক্ষেপে সৰু সৰুকৈ তোমালোকক কৈ দিব বিচাৰিছোঁ তোমালোকে লক্ষ্য কৰাচোন এতিয়া চোৱা আধুনিক প্ৰথম কৈছিলোঁ আধুনিক পৰ্যায়বিলাক কি হয় মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ বৰ্ধিত ক্ৰমত পৰ্যায়ক্ৰমে কি হয় সলনি হয় ঠিক আছে তাৰপৰা আধুনিক পৰ্যায়ৰ তালিকাত 1 নম্বৰৰ পৰা 7 নম্বৰলৈ থকা 7টা প্ৰধান কি বুলি কোৱা হয় তেতিয়া পৰ্যায় বুলি কোৱা হয় নেক্সট আৰু এই তালিকাত 1 নম্বৰ 18 নম্বৰত থকা 18 নং বৰ্গলৈ থকা 18টা স্তম্ভ বা স্তম্ভ কি বুলি কোৱা হয় তেতিয়াহ'লে বৰ্গ বুলি কোৱা হয় এই তালিকাত একে যোজক ইলেক্ট্ৰন বিশিষ্ট মৌলক একেটা বৰ্গত আৰু একে সংখ্যক চেলত সীমাবদ্ধ ইলেক্ট্ৰন বন্ধনৰ মৌলক কি হয় একেটা পৰ্যায়ত অৰ্থাৎ তোমাৰ সেই কথা আলোচনা কৰিছিলোঁ অলৰেডি অৰ্থাৎ প্ৰথম পৰ্যায়ত কেইটা হ'ল কে চেল প্ৰথম পৰ্যায়ত হাইড্ৰজেন হিলিয়াম খেল কে চেলতে ইলেক্ট্ৰন বন্ধন শেষ কৰাৰ কাৰণে প্ৰথম পৰ্যায়ত স্থান দিয়া হৈছে একেবাৰে দ্বিতীয় পৰ্যায়ত তৃতীয় পৰ্যায়ত চেলৰ সংখ্যা ভিত্তিত দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম আৰু সপ্তম পৰ্যায়ত ষষ্ঠ আৰু সপ্তম পৰ্যায়ত স্থান দিয়া হৈছে ঠিক আছে নেক্সট পৰ্যায় এটা যোজক ইলেক্ট্ৰনৰ সংখ্যা বাওঁফালৰ পৰা সোঁফাললৈ বাঢ়ে আৰু যোজক পক্ষ কেনেকৈ একে থাকে কিন্তু আলোচনা কৰিছোঁ অলৰেডি হয় না পৰ্যায়ৰ ভিতৰত তালিকাৰ বৰ্গ এটা যোজক ইলেক্ট্ৰন একে থাকে কিন্তু ওপৰৰ পৰা তললৈ যোজক পক্ষ বাঢ়ে পাৰমাণৱিক সংখ্যা বৃদ্ধিৰ লগে লগে বৰ্গ এটা যোজক পক্ষ সংখ্যা বাঢ়ে
আৰু আধুনিক পৰ্যায়বিধ তালিকাত পৰ্যায় এটা বাওঁফালৰ পৰা ক্ৰমে 1 নং বৰ্গৰ পৰা 14 নং বৰ্গলৈ দ্ৰুততে 1 পৰা বাঢ়ি 4 হয়। তাৰপিছত ক্ৰমাগতভাৱে কি হ'ল 15 নম্বৰ 3 হৈ পিনি 18 নম্বৰ বৰ্গত কি হয় তেতিয়াহ'লে দ্ৰুততা 0 হয়। নেক্সট আধুনিক পৰ্যায়বিধ তালিকাত পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণৱিকভাৱে বৃদ্ধিৰ লগে লগে বৰ্ধিত নিউক্লিয়াৰ ধৰণে কি হয় যোজক ইলেক্ট্ৰনক আকৰ্ষণ কৰি পাৰমাণৱিক আকাৰটো হ্ৰাস কৰা। সেয়েহে পৰ্যায়বিধ তালিকাত বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণৱিক আকাৰটো ক্ৰমাগতভাৱে পাবে। বৰ্গ এটাত ওপৰৰ পৰা তললৈ পাৰমাণৱিকভাৱে বৃদ্ধিৰ লগে লগে চেলৰ সংখ্যা বাঢ়ে আৰু পাৰমাণৱিক আকাৰ ক্ৰমাগতভাৱে বৃদ্ধি হয়। ঠিক আছে, তোমালোকে পাঠটো ইমান সময় চালা যে পাঠটোতো কিমান কথাখিনি আয়ত্ব কৰিলে তাকে জানিবলৈ সৰু সৰু কেইটামান প্ৰশ্ন তোমাৰ কাৰণে তোমালোকৰ কাৰণে লৈ আহিছোঁ। তোমালোকে কৰিবলৈ যত্ন কৰিবা আৰু এই প্ৰশ্নকেইটা ভিডিঅ' পাঠটোৰ লগত জড়িত। তোমালোকে যদি ভিডিঅ' পাঠটো ভালদৰে চাইছা তেন্তে এই প্ৰশ্নকেইটা সুন্দৰভাৱে পঢ়িব পাৰিবা। আৰু যদি এতিয়া অসুবিধা আছে পুনৰাই পাঠটো চাবা। তাতো যদি অসুবিধা হয় ডেছক্ৰিপশ্যন বক্সত মোৰ হোৱাটছআপ নম্বৰ থাকিব, প্ৰত্যক্ষভাৱে যোগাযোগ কৰি পিনি প্ৰশ্নবিলাকৰ উত্তৰ কৰিব পাৰিবা। নেক্সট কথাটো হ'ল চোৱা, এই প্ৰথমটো প্ৰশ্ন কি হ'ল আধুনিক পৰ্যায়বিধ সূত্ৰটো কি অলৰেডি ইয়াত পাঠটো আলোচনা কৰা হৈছে, তোমালোকে লিখিব পাৰিবা। একেটা বৰ্গত থকা মৌলবিধ ধৰ্ম একে হয় কিয় কথা আলোচনা কৰা হৈছে। একেটা পৰ্যায়ত কিহৰ ভিত্তিত মৌলবিলাকৰ স্থান দিয়াটো আলোচনা কৰা হৈছে পাঠটোত। 18 নম্বৰ বৰ্গত কি ব্যক্তিক্ৰম দেখা যায়। কথাটো হ'ল তোমালোকে চোৱা, ইয়াত মোৰ পাঠটোত আলোচনা কৰি গৈছিলোঁ। তোমাৰ চোৱা 18 নম্বৰ বৰ্গত প্ৰতিটো মৌলৰে কি আছিলে তোমাৰ যোজক কক্ষত 8টা ইলেক্ট্ৰন কৰিব। তাত ব্যক্তিক্ৰম এটা মৌল আছে তাৰ যোজক কক্ষ 8টা ন। সেইটো তোমালোকৰ ইংগিত দিছোঁ, তোমালোকে নিশ্চয় কৰিব পাৰিবা। নেক্সট মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুৱাব বুলি ভবা মৌলৰ নাম লিখা তোমাৰ বাছনি ভিত্তি। এতিয়া আমি কথাটো হ'ল কি আলোচনা কৰিছিলোঁ একে বৰ্গত থকা মৌলবিলাকৰ ধৰ্ম একেই হয়, হয় নহয়? গতিকে মেগনেছিয়াম আৰু মেগনেছিয়ামৰ থকা বৰ্গত থকা মৌল তেনেকুৱা ধৰণৰ মৌলটা চাবা, তাৰ বাছনি ভিত্তিটো কি কাৰণে কৈছে গম পাবা, ক'ব পাৰিবা নিশ্চয়। তাৰপিছত পাৰমাণৱিক সংখ্যা 16 আৰু 12যুক্ত মৌল ক্ৰমে মেগনেছিয়াম আৰু ছালফাৰ যোজ্যতা কিমান। এইকেইটা তোমালোকৰ কথাটো অলৰেডি তোমালোকক আলোচনা কৰা ধৰ্ম পৰিৱৰ্তন প্ৰমাণ নিশ্চয় পাৰিবা। আধুনিক পৰ্যায়ৰ তালিকা প্ৰথম 20টা মৌলৰ যোজ্যতা নিৰ্ণয় কৰা। এইখিনি কথাও তোমালোকক আলোচনা কৰা হৈছে। গতিকে তালিকাখন চাই পিনি নিশ্চয় প্ৰথম 20টা মৌলৰ যোজ্যতা নিৰ্ণয় নিৰূপণ কৰিব পাৰিবা। আৰু দ্বিতীয় পৰ্যায়ৰ মৌলকেইটাৰ পাৰমাণৱিক আকাৰ বৃদ্ধিত অধ্যক্ৰমত হৈছে। পাৰমাণৱিক কেনেকৈ বৃদ্ধি হয় কম হয় গম পা তোমালোকে আলোচনা কৰা যদি পাৰিবা। আৰু 1 নম্বৰ বৰ্গত থকা মৌলবিলাকৰ পাৰমাণৱিক আকাৰ ঊৰ্ধ্বক্ৰমত হৈ যোৱা নিশ্চয় পাৰিবা। নেক্সট ঠিক আছে, ইমান সময় তোমালোকে মোৰ পাঠটো চোৱাৰ বাবে ধন্যবাদ। আজি আমাৰ পাঠটো ইমানটা সামৰণি মাৰিছোঁ। নেক্সট আমাৰ শেষৰটো পাঠত তোমাৰ ধৰ্ম পৰিৱৰ্তন প্ৰৱণতাৰ ৰৈ যোৱা পাঠটো তোমালোকৰ আলোচনা কৰিম। ধন্যবাদ।